এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ যুগুতোৱা হৈছে আৰু নিতৌ এই ধৰণৰ খবৰসমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি মোক উৎসাহিত কৰি যান-বাহন আৰক্ষীলৈ কঠোৰ নিৰ্দেশনা মুখ্যমন্ত্ৰীৰ। দুৰ্গা পূজাৰ সময়ত যাতে কোনো ধৰণৰ দুৰ্ঘটনা সংঘটিত নহয় সেয়া নিশ্চিত কৰিবও লাগিব। যান-বাহন আৰক্ষীক সষ্টম হৈ থকাৰ নিৰ্দেশনা মুখ্যমন্ত্ৰীৰ। প্ৰতিটো প্ৰান্ততে আৰক্ষীসকলক সাজু হৈ থকাৰ নিৰ্দেশ। পৰিবহণ বিভাগেও জাৰি কৰিছে নিৰ্দেশনা। বাইক আৰোহীয়ে পৰিধান কৰিব লাগিব হেলমেট। চাৰিচকীয়া বাহনৰ চালকেও লগাব লাগিব ছিট বেল্ট। নিয়ম নমনা চালকৰ বিৰুদ্ধে ল'ব কঠোৰ ব্যৱস্থা। নিয়ম ভংগ কৰিলেই ভৰিব লাগিব 10,000 টকাৰ জৰিমনা। অনুজ্ঞাপত্ৰ পৰ্যন্ত বাতিল হ'ব পাৰে নিয়ম ভংগ কৰা চালকৰ। যান-বাহন আৰক্ষীলৈ কঠোৰ নিৰ্দেশনা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। শিক্ষকৰ বাবে ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। এইবাৰ শিক্ষকক স্কুটি দিব অসম চৰকাৰে। দূৰত চাকৰি কৰা শিক্ষকে আবেদন কৰিলেই পাব স্কুটি। তেজপুৰত এই ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। শিক্ষকৰ বাবে ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। এইবাৰ শিক্ষকক দিব স্কুটি অসম চৰকাৰে। শিক্ষা সেতু এপৰ জৰিয়তে শিক্ষক শিক্ষয়িত্ৰীৰ উপস্থিতিত নজৰ ৰাখিছে চৰকাৰে। বৰপেটা জিলাত আজিৰ দিনটোত 11শ শিক্ষক অনুপস্থিত। শিক্ষা সেতু এপত ধৰা পৰিছে এই তথ্য। কি কাৰণত শিক্ষকসকল বিদ্যালয়লৈ অহা নাই তাৰ তদন্তৰ নিৰ্দেশ দিছে শিক্ষামন্ত্ৰীয়ে। শিক্ষক শিক্ষয়িত্ৰীক সময়মতে বিদ্যালয়লৈ আহিবলৈ আহ্বান জনাইছে শিক্ষামন্ত্ৰীগৰাকীয়ে। শিক্ষক শিক্ষয়িত্ৰীক বিদ্যালয়লৈ অহাৰ বাবেহে আহ্বান জনাইছে শিক্ষামন্ত্ৰীয়ে। সমগ্ৰ ৰাজ্যত 10% শিক্ষকৰ অনুপস্থিত ধৰা পৰিছে শিক্ষা সেতু এপত। 20,000 শিক্ষক অনুপস্থিত আছে বিদ্যালয়ত। 1,90,000 শিক্ষক শিক্ষয়িত্ৰী বিদ্যালয়লৈ নিয়মিতভাৱে আহি আছে, কিন্তু 10% এতিয়াও মনা নাই নিয়ম। 15 পৰা 20,000 শিক্ষকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল'ব শিক্ষা বিভাগে। শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৰ শেষ সকিয়নি নিয়ম নমনা শিক্ষকসকলক